নমস্কাৰ সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়া পৰা শুভেচ্ছা জনালোঁ আটাইলে আশা কৰোঁ বছৰটো ভালে ভালে পাৰ হওক সকলোৰে। আজি মই আপোনালোকক লটকণ বনাই দেখুৱাম। বাতিৰেনো কি ধৰণে আমি অতি সহজে লটকণ বনাওঁ তাকে চাওঁ বলকচোন ভিডিঅ'টোৰ মাজলৈ গৈ। তাৰ আগতে মোৰ ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নটিফিকেশ্যনসমূহ পাই যায় ভিডিঅ'ৰ। এই ধৰণে গোল্ডেন পাইপিঙৰ কাপোৰটো লৈ লৈছোঁ দুটুকুৰা কৰি। কাপোৰটোৰ ওপৰত এই ধৰণে বাতিটো বহাই লৈছোঁ। যিকোনো বাতি সকলোৰে ঘৰত থাকে আৰু তেনেকুৱা এটা বাতি লৈ দেখুওৱা ধৰণে এয়া চিন দি ল'ব চক পেঞ্চিল নাইবা কলমৰ সহায়ত। এয়া মই ধুনীয়াকৈ চিন দি লৈছোঁ বাতিটোৰ সহায়ত। অতি সহজে আৰু কম সময়ত এই ধৰণে এটা টিপছ দিলে আপোনালোকক এই ধৰণে ল'ব পাৰে যিসকলে নতুনকৈ শিকি আছে বা যিসকলে আজিলৈকে লটকণ বনাই পোৱা নাই তেওঁলোকৰ অতি সহজ হ'ব। লটকণৰ বাবে মই এই ধৰণে গোল্ডেন আৰু ৰেড কালাৰৰ কাপোৰ লৈ লৈছোঁ। ঠিক একেদৰে মই ৰেড কালাৰৰ কাপোৰখনতো এই ধৰণে বাতিটো বহাই চিন দি লৈছোঁ। তাৰপিছত মই কেঁচিৰ সহায়ত কাটি ল'ম। কাপোৰটো যিহেতু পিছল মই এই ধৰণে পিন এটা লগাই লৈছোঁ যিহেতু ডাবল কাপোৰ আছে তাতে। এয়া মই কাটি লৈছোঁ চাওক দেখুওৱা ধৰণে চিনটোৰ ওপৰে ওপৰে কাটি গৈ থাকিলে হ'ল। এয়া বাকীখিনি কাপোৰো মই একেদৰে কাটি ল'ম। এয়া চাওক লটকণৰ লগতে মই আপোনালোকক আজি দৰি বনায়ো দেখুৱাম। লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব, মই দৰিও বনাই দেখাইছোঁ। এয়া চাওক একেদৰে মই ৰঙা কাপোৰখিনিও এই ধৰণে কাটি ল'ম। এয়া চাওক গোটেইখিনি একেধৰণে কাটি লৈছোঁ। এয়া মই গোটেইকেইটা একেলগে এই ধৰণে কাটি লৈছোঁ। যিহেতু মোক এয়া ডাবল কাপোৰ লাগিব মই লাইনিং কাপোৰ কাটি লৈছোঁ লগতে। এয়া চাওক গোটেইখিনি একেধৰণে ৰাউণ্ড ৰাউণ্ডকৈ কাটি লৈছোঁ। এয়া গোটেইখিনি কাটি হৈ গৈছে। এতিয়া লাইনিং আৰু মেইন কাপোৰটো মই এই ধৰণে এটাচ কৰি ল'ম। এয়া চাওক পিন লগাই কিনে মই এয়া ৰাউণ্ডটো চিলাই লগাই দিম। মাজতে অকণমান ঠাই এৰি দিম যাতে মই কাপোৰখন ওলোটাই ল'ব পাৰোঁ। এয়া চিলাই দেখাইছোঁ। এয়া ৰাউণ্ড ৰাউণ্ডকৈ চিলাই মই অকণমান ৰাখি দিম খুলি। সেইখিনি জেগাৰে মই কাপোৰটো ওলোটাই ল'ম। প্ৰথমে মই এই ধৰণে চিলাইটোত নলগাকৈ কাট লগাই লৈছোঁ। এয়া চাওক তেতিয়া ওলোটোৱাত সহজ হ'ব আৰু কাপোৰটো ফুলি নাথাকে। এয়া মই ওলোটাই লৈছোঁ দেখুওৱা ধৰণে। এয়া ভালদৰে মই ওলোটাই লৈ চিলাইটো হাতেৰে এই ধৰণে কৰি দিছোঁ যাতে চিলাইটো লাগি যায়। এয়া মই ফুলি থকাখিনিও ভাঁজ লগাই এয়া কাষে কাষে চিলাই মাৰি লৈছোঁ ৰাউণ্ডকৈ। আশা কৰোঁ বুজিব পাৰিছে। এয়া হৈ গৈছে মোৰ এটা। এই ধৰণে বাকী গোটেইকেইটা মই চিলাই লগাই ল'ম। এয়া চাওক ৰঙাকেইটা মই একে প্ৰচেছত লগাই লৈছোঁ। এয়া চিলাই চাওক কাট লগাই মই ওলোটাই দিছোঁ দি আকৌ চিলাই লগাই দিছোঁ দেখুওৱা ধৰণে। এয়া মোৰ গোটেইকেইটা চিলোৱা হৈ গ'ল। এই ধৰণে মাজেৰে ভাঁজ কৰি কাটি ল'ম সমানকৈ গোটেইকেইটা দেখুওৱা ধৰণে। এয়া চাওক ভাঁজ কৰি লৈ কাটি লৈছোঁ। এয়া গোটেইকেইটা কাটি মোৰ হৈ গ'ল। এয়া চাওক এতিয়া মই আপোনালোকক দৰি বনাই দেখুৱাম। এয়া চাওক পাইপিন ৰছী ল'ব এই ধৰণে এটা গাঁঠি লগাই দিব। এয়া মই কাপোৰ লৈছোঁ পাইপিঙৰে 1.5 ইঞ্চি লৈছোঁ। এয়া চাওক দেখুওৱা ধৰণে গাঁঠিটো অকণমান উলিয়াই কাপোৰটোত চিলাই এটা মাৰি ল'ব। এয়া চাওক ৰছীডালে সৈতে কাপোৰটো এটাচ কৰি আমি চিলাই লগাই ল'ম আৰু চিধাকৈ কাপোৰটো টানি লৈ এই ধৰণে চিলাই লগাই ল'ম। মন কৰিব যাতে চিলাইটো ৰছীডালৰ ওপৰত নবহে। এই ধৰণে ৰছীডাল আমি ছাইডৰ পিনে লৈ এই ধৰণে চিলাই লগাই ল'ম।
এয়া চাওক দেখুৱা ধৰণে চিলাই লগাই লৈছোঁ এতিয়া সাইডৰ কাপোৰখিনি মই কাটি লম চিলাইটোৰ কাষৰ এতিয়া মই এয়া চাওক ৰছীডাল টানি দিছোঁ ধুনীয়াকৈ কাপোৰটো আমাৰ উলটি আহিব এয়া চাওক উলটাই লৈছোঁ এই ধৰণে উলটাই লৈ ৰছীডাল মই কাটি লৈছোঁ এয়া চাওক আমাৰ দৰি হৈ গ'ল অতি সহজ বনাবলৈ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই বুজিব পাৰিছে এতিয়া মই লটকনখিনি ইয়াতে লগাই ল'ম ৰছীডালত এয়া দেখুৱা ধৰণে প্ৰথমে কাপোৰটো উলটাই ল'ব মানে সিধা সাইড ভিতৰ সাইডে ল'ব এই ধৰণে আমি কোণাকোণিকৈ চিলাই মাৰি দিম সিধাকৈও আপোনালোকে মাৰিব পাৰে যদিহে লটকনটো অলপ বহলকৈ বিচাৰে মই কাটি দিছোঁ এই এক্সিছখিনি এয়া উলটাই দিছোঁ এটা লটকন মোৰ লগোৱা হৈ গৈছে বাকী কেইটাও তেনেদৰে লগাই ল'ম এটা ৰঙা তাৰপিছত এটা গোল্ডেন এটা লটকনৰ পৰা আনটো লটকন লগাওঁতে চাওক ৰছীডালত আধা ইঞ্চিমান গেপছ এৰি দিছোঁ চিলাই লগাই লৈ আমি লটকনটো উলটাই দিম এয়া চাওক মই দ্বিতীয়টো লগাই ল'লোঁ বাকী কেইটাও একে প্ৰচেছত লগাই ল'ম আশা কৰোঁ বুজিব পাৰিছে এয়া চাওক বাকী কেইটাও একে ধৰণে লগাই লৈছোঁ এটা এটাকৈ গোটেইকেইটা লগাই লৈছোঁ এয়া চাওক এনেধৰণে বনাই লৈ আপোনালোকে কুৰ্তি বা ব্লাউজ দুয়োটাতে লগাব পাৰে এয়া চাওক খুব সুন্দৰ দেখি আপোনালোকেও ট্ৰাই কৰি চাব এই ধৰণে লটকন লগোৱা যিসকলে নাজানে তেওঁলোকৰ সুবিধা হ'ব ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব মোক কমেণ্ট কৰি এয়া চাওক গোটেইকেইটা মই এই ধৰণে লগাই লৈছোঁ টোটেল 7টা আপোনালোকে কম বেছি পৰিমাণে এই ধৰণে লটকন দিব পাৰে মই 7টা দিছোঁ ৰঙাৰে আৰম্ভ কৰি মই ৰঙাৰে শেষ কৰি দিছোঁ এডালত 7টা দিছোঁ আনডালতো 7টা দিছোঁ দুইডাল মই একেধৰণে চিলাই লৈছোঁ চাওক ভিডিঅ'টো চাই কেনে পালে জনাব ভিডিঅ'টো লাইক কৰি দিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু যিসকলে মোৰ নতুনকৈ চেনেলটো চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যন পাই যায় আকৌ লগ পাম পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বিদায় লৈছোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ